যোৱাই মেইন যোৱাই আজি মান ধৰিছে সকলোকে জলপান খাম এয়া तो कैसे हैं आप लोग হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল আজি আমি যাম মই এতিয়া ডিব্ৰুগড়ত আৰু ডিব্ৰুগড়ত নবৌ মোৰ ভায়েকৰ মানে আপোনাৰ মিটিং পাতিবগৈ ত' তাত যাম ত' আপোনালোকৰ ভিডিঅ'টো চাব লেটছ গ' আৰু এতিয়া মই যাম আপোনাৰ বাইপাছলৈ ত' বাইপাছলৈকে মোক আগবঢ়াব নিতুলে ত' নিতুলে নিজে হাফ পেণ্ট পিন্ধি গৈছে ত' এতিয়া ব'লক চ' ফ্ৰেণ্ডছ ফোনৰ কৰি ফোন কৰি আছে ত' মই নিতুলে ক'বলৈ গৈ আছে আৰু সেইটো গৰমত পোৱা ৰৈ মাথা গৰম হৈ গৈছে ত' গৰমত ৰৈ মাথা গৰম হ'বই ইমান দূৰ পাত আছে ডিব্ৰুগড় যাবলৈ চ' আপোনাক ৰখাম লগত কোন কোন যাব থেংক ইউ নিকো ত' ব'লক ভিডিঅ'টো পলম নকৰি লেটছ গ' A few moments later. হেল্ল' ফ্ৰেণ্ডছ মই আহি এতিয়া বৰ্তমান পালোহি চ' মোৰ কাৰণে এই গৰমত ৰৈ এটা মাথা পাগল হৈ গৈছিলে ত' সেইকেইটাক মই দেখাইছোঁ এয়া পিলো বাচ্চা লৈ যায় এটা এই দেখা ন আৰু এইজন বন্ধু গায় হ'ব এইজন মই বাবা দিগায় এইজনে পোৱা নুমে পইচা চ' ফ্ৰেণ্ডছ মোৰ দাদা আৰু নবৌ মা বাপেকো আহি আছে আমাৰ লগতে পাছফালে গাড়ীখনতে আহি আছে চ' গাইজ আমাৰ এইখিনিতে গাড়ীখন বেয়া হ'ল ত' গাড়ীখন বনাই আছোঁ গেৰেজত আছোঁ মানে হাও চোৱা এইডোখৰত ত' পুৰা গৰমত পুৰা ঘামি গৈছোঁ গাড়ীখনৰ আপোনাৰ ফেনখন মানে নচলা হ'ল সেইকাৰণে গাড়ীখন পুৰা গৰম হৈ গ'ল ফেনখন নচলাৰ বাবে আপোনাৰ ষ্টাৰ্ট নোহোৱা হ'ল আৰু এতিয়া এই মেকানিকে বনাব এই বস্তু বহুত গৰম হৈ আছে এই বস্তুটো তো এতিয়া মেকানিকে আপোনাৰ চাবহি চেক কৰিবলৈ এজনে পুৱা গৰমত পুৱা পানী ঢালি লৈছে মোৰ ওচৰে বৰ লাজুকীয়া ছোৱালী নিচিনা গৰম উঠিছে তই কেনেকুৱা লাগিছে আহি হা বেয়া লাগিছে পুৰা গৰম দিছে ন তোকতো গৰম দিছে নাই আহি কেনেকুৱা লাগিছে ভাল হৈছে গাড়ীখন এতিয়া বেয়া হ'ল বনিব লাগিব ন পুৰা গৰম হৈছে ন হা পোৱালি কমিছে নাই পুৰা উঠিছে অ' পোৱালিকেইটা ঘামি গৈছে উপায় নাই আৰু কি ক'ব আৰু গাড়ীখনৰ ফেনখন খুলিছে ল'ৰাটোৱে চ' ফেনখন খুলিব এতিয়া চ' গাইজ ফাইনেলি আমাৰ গাড়ীখন ঠিক হ'লগৈ ত' এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ ব'লক বহুত গৰমত একদম পাৱাৰ বজাই দিলে আমাক চ' গাইজ আমি ফাইনেলি পালোহি নবৌজনী ঘৰত নতুন নবৌজনী ঘৰত ইয়াত আহি পোৱা নাই ফাৰ্ষ্ট টাইম আহিছোঁ আমাতকৈ আগতে পালেহি আমাৰ দাদাহঁত তাৰপিছত দেখাইছোঁ আপোনালোকৰ বাৰীখন চাওক কি ধুনীয়া বাৰী এখন ঘৰৰ ভিতৰত সোমাই এতিয়া আপোনাক ঘৰৰ ভিতৰখন দেখাম চবেই সকলোৱে চাব চ' গাইজ আমি ফাইনেলি পালোহি নবৌহঁতৰ ঘৰত চ' আপোনালোকক ভিডিঅ'টো দেখাই গৈছোঁ চাই যাব যিহেতু আমাৰ পোৱালি ই আমাৰ আগতে আহিলে তুমি কিমান দিন হ'ল পোৱাহি এঘণ্টা ন এঘণ্টা হ'ল পোৱাহি Lali, essa aqui é quase, Lali.
Malimia. আমাৰ জলপান খাব লৈছে কোমল চাউলৰ গাখীৰ আমি এতিয়া জলপান ধৰিম আৰু পূৰা দি দিম আৰু এতিয়া হা কোৱা কি কৰ এইফালে আহা আকৌ হেল্ল' গাইজ ন এতিয়া আমি কি খাম শুনো জলপান খাম এয়া পূৰা দি দিম আৰু এফালে আহা তোমাৰ নামটো কি বৰ ধুনীয়া ল'ৰাটো দেই ল'ৰাটো মৰম লগা এতিয়া মই পোৱালি ছোৱালী মই চিনি পোৱাই আৰু হয় নাই ঠিক আছে এতিয়া তো তেতিয়াহ'লে আমি জলপানটো খাই লওঁ জলপান খাই কৰি লগ পাম আকৌ লেটছ গো অঁ এতিয়া আমাৰ কোনে মান ধৰিব ন হা আমাৰ এজন মান ধৰিবৰ কাৰণে ৰেডি হৈ আছে আপুনি মামীয়েক ন আইতাক চুনচুনি আইতা হয় অঁ এনাই হয় অঁ আজি ছোৱালী ঘৰলৈ আহিছে আহি কি আপোনাৰ কেনেকুৱা লাগিছে মনটো বেয়া লাগিছে অঁ বহুনে মত আহিছে ন মামী মনটো কেনেকুৱা লাগিছে ভালেই ঠিক চ' গাইছ আমি সকলোৱে ভাত চাত খালোঁ ভাত চাত খাই কৰি ধুনীয়াকৈ খোৱালে গাহৰি ভাতে খাই কৰি এতিয়া আমি অকণমান ওলাই গৈ আহিলোঁ অঁ মাছ খোৱালে গাহৰি খোৱালে সাজ খোৱালে একদম খাই বৈ আছোঁ কিন্তু ভিডিঅ'টো কৰিব নহ'ল মানে লাজ লাগিলে ন মানুহবোৰৰ আগত চবৰ আগত ভিডিঅ' কৰিবলৈ চ' সেইকাৰণে ভিডিঅ' কৰি এতিয়া আমি অকণমান জেগা ফুৰিবলৈ আহিছোঁ এইখন জোৱাই মেইন আৰু ইয়াত জোৱাই মেইন জোৱাই আজি মান ধৰিছে চ' এতিয়া আপোনালোকক অকণমান জেগাটো দেখাম চাব কিমান ধুনীয়া জেগা একদম এইটো ৰাস্তা পদূলি ওপৰত ধুনীয়া জেগা আছে এইটো কোন জেগাটো মৰাণ আপোনাৰ মৰাণ লেঙেৰি নে কি কয় এইটো অঁ লেঙেৰি বুলি কৈছে লেঙেৰি এতিয়া ইমান ৰ'দ লেঙেৰি জেগাটো বহুত ধুনীয়া সুন্দৰ পৰিৱেশ ঠাণ্ডা মুণ্ডা পোৱা চ' পাছত আকৌ লগ পাম এতিয়া বৰ্তমান ভিডিঅ' এইখিনিতে সামৰিছোঁ বাই বাই।